আমি আজি মানে আমাৰ গাঁৱতে যিটো 2 লেন মাথাউৰি বনাইছে তাতে আমি আজি আপোনালোক দেখাব চেষ্টা কৰিম মানে কি বুলি কয় আমি এনে হাজিৰা অলপ কৰিম বুলি ভাবিছোঁ মানে গাইজ কি ক'ব এনেকুৱা আৰু ন কি ক'বি বেয়া লাগে সত্তেও আৰু চাওক আমাৰ গাঁৱৰ ওচৰতে আমাৰ মানে নিজৰ ৰাস্তা সেইকাৰণে আমি নিজে কৰিছোঁ মানে চাওক গাইজ ধুনীয়াকৈ 2 লেন লাইন ৰাস্তা গাইজ এতিয়ালৈকে লগৰবোৰ এতিয়ালৈকে মানে আমাৰ মানে কি বুলি কয় অমৃত গুড মৰ্ণিং আজি কি বুলি কয় হাজিৰা কৰিব আহিলোঁ এই ৰ'দত উপায় নাই ডেকা ল'ৰা হ'লে কি হ'ব কামটো কৰিব লাগিব ন পইচা নাই একদম পইচা নহ'লে পাগলা লাগে তাৰ কাৰণে উপায় নাই আৰু হাজিৰাটো কৰিব লাগিব উপায় নাই আৰু আপোনালোকক পিছলৈকে দেখাই আছোঁ হাজিৰা কেনেকৈ কৰিম আজি নিশ্চয় থাকিব আমাৰ লগত ধন্যবাদ চাইডত বাকী আছে এতিয়া গাইজ এয়া চাওক আমাৰ নেচাৰ বহুত ধুনীয়া মানে নেচাৰেল মানে ভাত পানী খাই আমি এতিয়া হাজৰি হ'লোঁ মানে 12টাত ভাত খালোঁ মানে 1 ঘণ্টাৰ চাওক আমাৰ দেখিছেনে আপোনালোকে 2 লেন বুলি কয় মানে 2 লেন আমাৰ ৰাস্তা হয় এইবোৰ নেচাৰ ধুনীয়া মানে এতিয়া আমাৰ ফাগুন মাহ আহিব নহয় ধুনীয়াকৈ ফুল ফুলে মানে দেখিছে আমাৰ গাঁৱৰ দেখিছেনে গাইজ আমাৰ কি বুলি কয় এইফালে দোকান মানে কাষৰতে ওচৰতে মানে তাৰপিছত আপুনি দেখিছে নহয় এয়া হৈছে হাবিৰ লগতে আমাৰ ইয়াৰ মৰিশালি মানুহ ফুটা হয় মানে মৰিশালি বুলি কয় মানে বহুত আমাৰ কমচে কম ইয়াত 5-6টা গাঁৱৰ মানে মানুহ ইয়াত ফুটা খায় মানে চাওক মৰিশালি লগতে এইফালে আমাৰ মেইন ওলাব পাৰি মানে আমাৰ যেনেকৈ লাইমিকুৰি বা লাইমিকুৰি ষ্টেচন যোনে আমাৰ ইয়াৰ পৰা যাবলগীয়া হয় আৰু এইফালে দেখিছেনে আপোনালোকে ইয়াৰ পৰা যাব পাৰি মানে আমাৰ মানে ৰাস্তাবোৰ চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন বা কেনেকুৱা লাগিছে মানে 2 লেন নতুনকৈ বনোৱা হৈছে মানে আমাৰ এৰিয়াত মানে এনেকুৱা ৰাস্তা আজিলৈকে হোৱা নাই বুলি কৈছে মানে বেলেগত হৈছে মানে যেনে বগীবিল আপোনাৰ গাই নদীবোৰ হৈছে কিন্তু আমাৰ ইয়াত মানে ফাৰ্ষ্ট টাইম মানে আমাৰ যোন এৰিয়াত সেইবাবে আপোনালোকে দেখাব ওলাইছোঁ মানে 2 লেন হয় মানে গাই চাওক দেখিছে ন আপোনালোকে ধুনীয়াকৈ বনাইছে মানে মই ভিডিঅ' এটা ব্লগ এটা বনাম বুলি ভাবিছিলোঁ বাট মানে বনোৱা নাই সেইবাবে আজি মানে ব্লগ এটা বনাই লগতে আমি এনে ধৰ গাঁৱৰ নিজৰ ৰাস্তা বুলি কাম এটা কৰিছোঁ মানে গাইজ হাই গাইজ ফাইনেলি আমি এটা কাম কৰিব ল'ম মানে গাইজ হাই গাইজ কি বুলি ক'ম আৰু ন এনেকুৱাই আৰু কাম এনেকৈ কৰি থাকোঁ আৰু মানে কি কৰিম এতিয়া 4টা বজালৈকে কৰিম তাৰপিছত আৰু ৰানিং কৰিম মানে গাইজ হাজিৰা কিমান বুলি কৈছে বাৰু কৈ দিবা নেকি ঠিক আছে এনেকুৱাই আৰু কি কৰিবি ন গাঁৱলীয়া সমাজত আমি এনেকৈ থাকোঁ আৰু মানে এনেকৈ কৰিবলগীয়া হ'ব কাৰণ পইচা ক'ৰ পৰা আহিব ন ইনভেষ্টটো আমাৰ একো নাই ন কৰিবলগীয়া বিজনেছো একো নকৰোঁ এয়া আমাৰ এইফালে চাওক আমাৰ ইগ' আহি আছে মানে এইবোৰ কিবা এটা কওঁ বোলে মানে আমাৰ ইগ' এনেকৈ কাম কৰি আজি কেনেকুৱা লাগিছে বাৰু একদম বঢ়িয়া লাগিছে আগে পিছে কাম কৰিছিলা নেকি এনেকুৱা ধৰ ইমান গৰমত কৰিছোঁ ক'তনো কৰা নাই আৰু দুখীয়া ল'ৰা না কামটো কৰিবই লাগিব উপায় নাই হাজিৰা কৰি আছোঁ আৰু এনেকৈ হাজিৰা কৰিয়ে থাকিম লাইফ টাইমত তাৰপিছত হাজিৰা কিমান দিব হাজিৰা বেছি নহয় 400 টকামান দিব বোলে কাম কৰোঁতে কিমান কষ্ট হৈছে বাৰু একদম নকৰি আৰু বহুত কষ্ট আৰু আজি কি বুলি কয় কাম কৰিব আহিছোঁ ৰাতিপুৱা ভাতেই খোৱা নাই নোখোৱাকৈ আহিলোঁ এই ৰাতিপুৱাৰ ভাতটো আজি কাম কৰি গৈ দুপৰীয়া খাই দিলোঁ মানে দুবাৰ খাই দিলা নেকি একেবাৰে নাই একেবাৰে দুবাৰ নহয় 2বাৰ খাবলগীয়া দিনত 2বাৰ খাওঁ কিন্তু আজি কাম কৰিছোঁ যদিও একবাৰে খোৱা হৈ গ'ল মানে ভাল লাগিল দেই ভাল লাগিল আৰু কাম কৰি বহুত বঢ়িয়া আৰু চাহ না বহুত ছোৱালী ধন্যবাদ দেই ইমানখিনি কোৱাৰ কাৰণে মানে এয়া ধৰ আমি ৰাস্তাৰ কাষতে মানে এইবোৰ কি গছ বুলি কোৱা হয় আমি শিমলু গছ বুলিয়ে কওঁ বাৰু দেই এনে কিমান বছৰ হৈছে বাৰু তেওঁৰ মানে ধৰ এতিয়ালৈকে মানে তোমাৰ 50 to 53 মান হৈছে চাগে এনে কেইজোপামান আছিলে আছিলে আৰু কাটি
কাটি দিয়া খালে 4-5 জোপামান কাটি দিলে আৰু আছে বাৰু দেই ইমান। ঠিক আছে মানে ধৰি লোৱা আমাৰ মানে আমি যেতিয়া আহিছিলোঁ তেতিয়া ধৰি লোৱা ন আমি জন্ম নোহোৱাৰ আগতে আছিলে আৰু জন্ম নোহোৱাৰ আগৰ পৰাই চব ইমান ডাঙৰ গছ আমাৰ ইয়াৰ মানে ৰঙানে বগা বুলি কৈ জানো ফুলকেইটা ৰঙা হয় নহয় এইটো মানে দুটা ধৰণৰ থাকে মানে বগা এটা আৰু ৰঙা মানে বগা হয় নেকি আমাৰ এইটো ন তাকে। ঠিক আছে ধন্যবাদ থাকিল আৰু আমি আৰু মানে নেক্সট ভিডিঅ'তে মানে কি আমি দেখাব পাৰিম দেখাব চেষ্টা কৰিম গাইছ। ফাইনেলি আমি কোৰ আনিলোঁ কোৰ আনি মানে এনেকৈ আমি হাজিৰ কৰিবলগীয়া হৈ যায় মানে গাইছ কি কৰিব আমি মানে দেখাব চেষ্টা কৰিম আমি ধৰ কেনেধৰণে আমি শ্লপিং কৰি আছোঁ মানে আমি হাজিৰা কেনেকৈ পাওঁ মানে আমাৰ এৰিয়াত চাব গাইছ। কি ক'ব মানে আমি ধৰ যিখিনি আমাৰ টুলেজ ৰাস্তা মানে তেনেধৰণে মানে কাম কৰিবলগীয়া শ্লপ কৰি পেলাই ইয়াত টাৰ্পিন দিয়া হ'ব মানে টাৰ্পিন বৰষুণ দিয়া হ'ব মানে সেইখিনিয়ে মানে কাম বেলেগ একো নহয় ইমান হাৰ্ডো নহয় মানে এক্সাৰচাইজো হৈ যায় মানে পইচাও পোৱা যায় এক্সাৰচাইজ হয় নাই হয় বাৰু আমি চাই থাকোঁ ভিডিঅ'তে আমি স্কিপ নকৰাকৈ গোটেইটো আমাৰ কাম কৰিবলগীয়া হয় আৰু গৰম ঠান আৰু খেতিটো ডাইৰেক্ট নাই লাইং আৰু বাকী আপোনালোকৰ এইপিনে কিবা যদি হাজিৰা চাজিৰা ওলাই আমাক কণ্টেক্ট কৰিব হয় নাই আমাক আমাৰ মানে লাষ্ট টাইম নাই দেই ডাইৰেক্ট এইটোৱে আৰু আমাৰ লাষ্ট টাইমে নাই আমি হাজিৰাটো হাজিৰা হয় আমি চুৰ কৰি নাখাওঁ আমাক মাতিব আমি ধুনীয়াই কৰিব পৰা কণ্টেক্ট নাম্বাৰো মানে যদি লাগে আপোনালোকক কণ্টেক্ট নম্বৰ দিব পাৰিম গাইছ মানে বহুত ল'ৰা আছে বাট আজি অহা নাই মানে কেইজন মানে কি বুলি কয় হাফ টাইম কৰিলে মানে ৰানিং আছেতো মানে কি বুলি ক'ম আমি আজি ফুল হাজিৰা মানে কৰিছোঁ সেইকাৰণে মানে একদম কাংকানো ভিতৰত কাংকানো দেই মানে শুনি নাপায় মানে গাইছে ভালকৈ কৈছে মানে একদম মানে বঢ়িয়া এই একদম বঢ়িয়া আছে একদম চুপাৰ বঢ়িয়া মানে চবতকৈ সদায় লেটকৈ আহে মানে তেওঁ কেপ্টেইন ৰামচৰ বুলি কয় মানে কেপ্টেইনো হয় ৰামচৰো হয় মানে চাওক কিবা ক'বা নেকি আজি বিষয়ে কাম কৰি কেনেকুৱা অনুভৱ হৈছে ভাল লাগিছে ধৰ এনে ৰাস্তাৰ বিষয়ে অলপ কৈ দিয়া কামৰ বিষয়ে কৈ দিয়া অলপ ধৰ কেনেকুৱা আৰু কিমান দিন লাগিব লাগিব নেকি 3 মাহমান লাগিব চাগে চাওক ভৰিটো চাওক কেনেকুৱা ষ্টাইল কৰি আছে হাই গাইছ কি ক'ব ন মানে আমাৰ জীৱন সংগ্ৰামবোৰ এনেধৰণে চলি গৈ আছে আৰু মানে কি ক'ম আৰু আজি চাওঁ কি হয় ৰানিং কৰা হয় নহয় মানে কি কৰি কাম কৰি আছোঁ বাট মানে বহুত গৰম মানে উপায় নাই ন গাইছ পইচাটো লাগে সেইবাবে মানে গাইছ জনাবচোন আমাৰ নেচাৰেলটো কেনেকুৱা লাগিছে ধৰ আমাৰ দৃশ্যবোৰ মানে ইয়াৰ আমাৰ গাঁৱৰ দৃশ্যবোৰ কেনেকুৱা লাগিছে গাইছ আমি সেই চাইডত মানে কমপ্লিট হৈ গ'ল ৰাস্তাটো মানে কিবা কৰা শ্লপিং কৰা এতিয়া আমি আৰু একটা চাইড আছে এই চাইডৰ এই যিটো গাড়ী দেখিছেনে আপোনালোকে এই গাড়ী